বয়োজ্যেষ্ঠ হিচাপে তেখেতলৈ আমাৰ পূৰ্বাঞ্চলিক সম্প্ৰদায়ৰ বিদ্যালয় তৰফৰ পৰা এখনি বৃন্দাবনী বস্ত্ৰৰে তেখেতক সন্মান যাচিছোঁ আৰু অনাগত দিনবিলাক তেখেত সুখে শান্তিৰে আৰু সুস্বাস্থ্যৰে যাতে পাৰ কৰিব পাৰে এই আশাৰে আমি তেখেতলৈ এই বৃন্দাবনী বস্ত্ৰ ইমান সময় আপোনালোকে অধিক ধৈৰ্যৰে ৰৈ থকা আমাৰ দ্বিতীয়টো কেক এটা প্ৰথম কেক ইতিমধ্যে থকা কাটিলে আৰু দ্বিতীয়টো কেক আমি কাটি এইখিনিতে আৰু এগৰাকী মহিলাই ককাক শুভেচ্ছা জনাবলৈ আহিছে আহক আমাৰ খুমটাই গাঁৱৰে অকণমানি দাসৰ পত্নী ভগৱান মামু বাইদেৱে এখনি চেলেঙে ককাক শুভেচ্ছা জনাইছে